যিসকলে মানালী গৈছে বা মানালীৰ বিষয়ে জানে তেওঁলোকে নিশ্চয় জানে মানালীৰ এটা ফেমাছ এটা টেম্পল আছে যাৰ নাম হিৰিম্বা টেম্পল আৰু এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী যে আমাৰ অসমতো এটা হিৰিম্বা টেম্পল আছে ক'ত আছে কেনেকুৱা চাব নিশ্চয় তেন্তে মোৰ লগত থাকক তাৰ আগতে থেংক ইউ ছ' মাছ ভিডিঅ'টো ক্লিক কৰাৰ বাবে মোৰ নাম নীল বংশৰ এণ্ড ইউ আৰ মষ্ট ৱেলকাম টু দ্য চেনেল আৰু এতিয়া বলক বেছি সময় নালাগে 3 ছেকেণ্ড মাত্ৰ 3 ছেকেণ্ডত গৈ পাম ৰেডি 3 2 1 ফাইনেলি আমি আহি গ'লোঁ আমাৰ খৈৰাবাৰীৰ চিনাকোনা মৌজাৰ অন্তৰ্গত হিৰিম্বা বাথৌ মন্দিৰত গতিকে চাওক ভিতৰৰ ফালে যাওঁ কেনেকুৱা লাগে চাই লওক ঠিক আছে বহুত আগৰ পৰা মন্দিৰটো দেখি আহিছোঁ কিন্তু কোনোদিনে সোমোৱা হোৱা নাই আজি ভাবিলোঁ যে আপোনালোককো দেখুৱাই লৈ যাওঁ নে কি কয় আৰু এই মন্দিৰটোৰ নামটো মন কৰিছেনে আপুনি নামটো হ'ল হিৰিম্বা বাথৌ মন্দিৰ বাথৌটো হ'ল এটা বড়ো শব্দ যিটোৰ অসমীয়া মিনিং হ'ল শিৱ আমাৰ মহাদেৱ আৰু হিৰিম্বা আপোনালোকে নিশ্চয় চিনি পায় আমাৰ পঞ্চ পাণ্ডৱৰ ভীম তেখেতৰ দ্বিতীয় বিবাহ হিৰিম্বাৰ লগত হৈছিলে চিনি পায়নে ইও চিনি পায় তেখেতৰ নামেৰে এই নামাকৰণ কৰা হৈছে হিৰিম্বা বাথৌ মন্দিৰ ইয়াত এতিয়া ফিল্টাৰৰ কাম চলি আছে আৰু আপোনালোক যেতিয়া ইয়ালৈ আহিব তেতিয়ালৈকে এইটো হৈ যাব আৰু ইয়াতে আপোনালোকে মুখ হাত ভৰি ধুব পাৰিব আৰু এতিয়া আপোনাৰ মন্দিৰটোৰ চাৰিওফালে ঘূৰি দেখুৱাই আছোঁ কিবাকৈ অকণমান ছায়া পাইছোঁ আজি অলপমান ৰ'দৰ পৰিমাণটো বেছি আৰু ইয়াতে এটা ধুনীয়াকৈ ঘৰ বনাই থৈছে এইটো হ'ল বড়ো সম্প্ৰদায়ৰ ফৰফাদাৰ পূৰ্বপুৰুষৰ স্মৃতি হিচাপে এটা ঘৰ বনাই থৈছে ইয়াতে অ' খুৰী ভালনে এতিয়া আপোনাৰ মন্দিৰৰ ভিতৰৰখিনি দেখুৱাই দি আছোঁ কেনেকুৱা লাগে আহল বহল মন্দিৰ এইটো নমস্কাৰ এখন চিনাকোনা হিৰিম্বা বাথৌ থানচালি তেখেতে এইখিনি জনাই কৈছে যে 1975 চনত 14 বিঘা মাটি মন্দিৰটিৰ নামত নামজাৰি কৰি লোৱা হৈছিল আৰু সেই চনতে সৰুকৈ হ'লেও মন্দিৰটো আৰম্ভ কৰা হয় লগতে 1975 চনৰ পৰা 2013 চনলৈ চিনাকোনাৰ মুখ্য ঈশ্বৰ চন্দ্ৰ বড়োই পৰিচালনাৰ দায়িত্ব লয় তাৰ পিছত 2013 চনত পৰিচালনা কমিটি গঠন কৰা হয় আৰু 2019 চনৰ এপ্ৰিলৰ 28 তাৰিখে মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ইয়ালৈ স্থানান্তৰ কৰা হয় ইয়াৰ উপৰিও তেখেতে জনোৱা মতে অসমৰ বিভিন্ন অঞ্চল তথা সুদূৰ নেপাল ভূটান অৰুণাচল উৰিষ্যা ইত্যাদিৰ পৰা দৰ্শনাৰ্থী ইয়াত উপস্থিত হৈছিল হয় আৰু আপোনাৰ লগত কথাখিনি পাতি খুবেই ভাল লাগিল হয় এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ হয় আমিও এই মন্দিৰৰ পৰিচালনা কৰি সকলো আমাৰ উত্তৰখন ৰাইজক পাই আনন্দিত হয় সেইকাৰণে আমি ৰাইজক আমাৰ এই মন্দিৰৰ তৰফৰ পৰা সকলো ৰাইজকে ইয়ালৈ আহি দৰ্শন কৰি আমাক উৎসাহ উদ্দীপনা কৰিব বুলি আমি আশা ৰাখিছোঁ আপোনাৰ কেইবছৰ হ'ল এটা কাম কৰা
ইয়াতে কাম কৰা কেইবছৰ হ'ল 4 বছৰমান হৈছে আৰু আশা কৰোঁ এই শ্বৰ্ট এণ্ড চিম্পল ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু ভাল লাগিলে কি কৰিব লাগে নিশ্চয় জানে ধন্যবাদ